অকমান মই আইটেমখিনি দেখাই দিওঁ এনে বনাই থাকোঁতে অলপ দেখাইছিলোঁ বাৰু তো ৰাইচ খানা চানা হৈ গৈছে এতিয়া এই দূৰৰ পৰা দেখাই দিছোঁ চাওক দূৰৰ পৰা ইয়াতে কথা পাতি আছে বাৰু আগতে মানে কি আছিলে হেৰি টাইপ আছিলে ৰেগিং টাইপ আছিলে ৰেগিং যেনেকুৱা মানে হোষ্টেলত থাকে আমাৰ জোৱাই কাষতে আছে দে ৰাইজ সেইকাৰণে আৰু বুজিছে নহয় তাৰিফ কৰিছে हेलो 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 धनश्री की दुनिया में आप सबका स्वागत है धनश्री की दुनिया সকলোকে স্বাগতম আজি ভিডিওটো অকমান বেলেগ ধৰণৰ হ'ব গৈ আছে ইতিমধ্যে টাইটেল আৰু থাম্বনেল চাই চাগে গম পাইছে ইয়েস আজি আছে কইনা দৰাক ভাত খোৱা পৰ্ব এটা মানে ইয়াতে মোৰ তাতে গুৱাহাটীত পাতিছোঁ সৰুকে টিকলিকে কোন আহিব আপোনালোকৰ চিনাকি ফেচ চিনাকি মানুহ আপোনালোকৰ মেক্সিমাম মানে মোৰ ভিউৱাৰ্ছেটো এটলিষ্ট চাই মানে দুইজনীকে চ' গতিকে আপোনালোকৰো চিনাকি পুৰা ধামাকা হ'ব হাজবেণ্ডৰ লগত আহি আছে গম পাব চিনাকি কৰাই দিমে অলপ পিছত আৰু মানে বিয়াৰ আগতে মই কৈছিলোঁ ভিডিঅ' কৰিছিলোঁ বিয়াৰ আগতে যেতিয়া মানে মাতিছিলোঁ কইনা ভাত খুৱাবলৈ তেতিয়া মানে এনেকুৱা নিমিলিলে মানে যিমান দিন আমি প্লেন কৰিলোঁ কিবা এটা নিমিলিলে বহুত বিজিও হৈ গ'ল ন বিয়াৰ আগে আগে চবেই বিজি হৈয়ে যায় মানে চ' ভাবিলোঁ বিয়াৰ পিছতে একদম নতুনতে ফ্ৰেছতে এইবাৰ কাম ফেৰা কৰিয়ে দিওঁ আৰু চ' আজি সেয়া আছে আৰু লগৰ দুটামান আহিব বাৰু এক্সট্ৰা মানে বেলেগ লগৰো আছে মোৰ দুজনমান বেছি নহয় মাতিছোঁ একেলগে এটা খানা হ'ব আৰু ধামাকেদাৰ চাই থাকক আৰু গাইজ আজি মই ইমানে কাম কৰিছোঁ মানে গধূলি নহয় আবেলিৰ পৰা মানে 4টামান বজাৰ পৰা মই কামেই কৰি আছোঁ কঁকাল চকাল বিষাই গৈছে এই সাৰা তাৰপিছত এইবোৰ মানে ধূলি চাফা কৰা কিবা কৰা কিমান ধূলি হয় যে ইয়াতে আৰু বহুত কিবা কিবি মানে মানুহ চানুহ আহিলে ভাল নালাগে ন এনেকৈ এটাতে আকৌ স্পেচিয়েলি কিবা কাৰণত মাতিলেতো ভাল নালাগে সেইটো কাৰণে এতিয়া অকণমান মই চেঞ্জ কৰি লওঁ ফ্ৰেছ হৈ লওঁ তো প্ৰথমে বনি আছে এয়া হৈছে পনীৰ বিলাহী আৰু মটৰেৰে কেনেকুৱা হৈছে বাৰু দেখাত টেষ্টিনে ৰাইজ জনাব আৰু এইফালে হৈ আছে মাছ ফ্ৰাই একদম কাঢ়া আছে ফ্ৰাই তাৰপিছত বাকীবোৰ আইটেম আৰু লাহে লাহে হৈ থাকিব আছে আৰু কিবা কিবি আইটেম চাই থাকক এতিয়াহে চাহ গাইজ কাম কৰি আৰু কি জমনিকে জেঠা জানেনে আজি মানে আমাৰ চেলিব্ৰেশ্যনৰ লগত বেলেগ এটা চেলিব্ৰেশ্যন লগ হৈ গৈছে কাষৰ ঘৰত নাম চলি আছে আপোনালোকে আৱাজ শুনিছে চাগে বহুত ডাঙৰকৈ আমাৰ আজি হাঁহৰ মেইন চিফ এজন অমল এইটো হাঁহৰ আইটেম এতিয়া আৰম্ভ হ'ব আৰু চলি আছে এইফালে ৰাইচ ক'লে বহুত দিন ওলা নাছিল কমেণ্ট দি আছিল আগতে মানুহে ক'লে ক'ত ক'লে আচল নাম কি সুধি আছিল তোক মানুহে কেইদিনমান আগত কচোন কি বনছি তাৰমানে এইটো হাঁহৰ মছলা বাপৰে আজি প্ৰথমবাৰ এইটো কি কিয়া হে ইধৰ মে কি আছে এইটো জালুক জিৰা আদা নহৰু নিমখ হালধি বা এইটো কেনে হ'ব ৰাইজ সাংঘাতিক চিকেন বহুত আগবাঢ়িছে প্ৰায় কালাৰ ধুনীয়া আহিছে এইফালে হাঁহ বা কলা কালাৰ উঠি দিছে হাঁহ অমলে বহুত ভাল ৰান্ধে আহিব অমলৰ নাম আছে কিন্তু ৰান্ধাৰ সঁচাকৈ দৰা কইনাৰ কাৰণে এটা সৰু গিফ্ট গাইজ এয়া ভাত খাব মতা হিচাপে আৰু এইটো টি চাৰ্ট আহি গ'ল দৰা কইনা ৰাম আজি সঁচাকে কইনা বনিছে ইমান দেৰি কৰিছে আহক আমাৰ গাইজ আজি কইনাক চাওক সাংঘাতিক ধুনীয়া লাগিছে হা একবাৰ ৰাউণ্ড বিৰাট লাইটটোহে উল্টা পৰিল এতিয়া ভাল চাওক এইফালে চাওক বঢ়িয়া একদম কইনা জিলিকি আছে একদম সঁচাকৈ ধুনীয়া যায় নকইনা একদম আজি সাজি কাচি ধুনীয়া কি তোমাৰ মানে মেখেলা চাদৰ ভাল পোৱা নেকি ভাল মানে মই কৈছিলোঁ বেলেগ পিন্ধা বুলি তাই বোলে মানে দিয়ে বেছি ওয়েস্টাৰ্ণ ড্ৰেছ ভাল পায় আৰু মই মানে হেৰি ভাল পাওঁ মেখেলা চাদৰ ভাল পাওঁ কেতিয়াবা পিন্ধি ভালো লাগে ন সদায়তো আমি ওয়েস্টাৰ্ণ ড্ৰেছ পিন্ধোৱে আজি ভাবিলোঁ আজি মানে বাক অকণমান চাওক মই আৰু ভাবা নাই আৰু চাওক দিয়া হেৰি জিলিকি আছে একদম মানে এইডাল আমাৰ চবৰে ভাল লাগে এইডাল সি দিয়া আছিলে গিফ্ট বিয়াৰ সময়ত মজা বেটো দৰা
চাহ খাওক দৰা কফি খাওঁ আৰু দৰা কইনাৰ কাৰণে কফি ৰেডি চাহ কফি আজি মানে দৰা কইনা ন আজি স্পেচিয়েল দৰা কইনা ভাত খোৱা আজি সেইকাৰণে বেলেগ ট্ৰিট এনে আহিলে তাইক এই ঘৰৰে আৰু আজি মানে বেলেগ এটা নতুন বস্তু অৰ্ডাৰ দিছিলোঁ আহি পাইছে একদম মই ঘৰত থাকোঁতে মানে ঘৰত গৈছিলোঁ যে তেতিয়া অৰ্ডাৰ দিছিলোঁ একদিনতে আহিছে বস্তুটো দেখাই আছোঁ ৰ'ব এইয়া চাওক মই যে ডেলিভাৰী বয়টোক কি কৈছিলোঁ জানা লগতডাল ক'ত বুলি মই কৈছোঁ তাক এটা ষ্টেণ্ড থাকে ষ্টেণ্ডটো তাক পাগল কৰি দিছোঁ এই যে ভিতৰতে আছে ষ্টেণ্ড হৈছে এইটো গাইজ মেইন বস্তুটো খুলি দেখাই আছোঁ ৰ'ব ভালকৈ এইটো হৈছে বস্তুটো আনবক্সিং হৈ গ'ল পোহৰ আহিছে কেনেকুৱা টেষ্টিং দেখাম আমাৰ কইনাৰ মুখত এয়া চাওক জিলিকি আছে চব লাইট অফ কৰি দিছোঁ অকল এইটো জ্বলি আছে মানে বেকগ্ৰাউণ্ডত নীলাটো আছে বাৰু সেইটো বেলেগ কথা সেইটোত নাহে ইমান পোহৰ এইটো চাওক কিমান জিলিকি আছে একদম সঁচাকৈ ৰে বহুত ভাল লাগিছে সঁচাকৈ আৰু এইডাল চাওক গাইজ এনেকুৱা হয় ভালেখিনি দীঘল হয় মানে দূৰৰ পৰা দেখাই দিছোঁ চাওক দূৰৰ পৰা ইয়াতে কথা পাতি আছে বাৰু দূৰৰ পৰা মানে পোহৰ চাওক ধুনীয়া পোহৰ একদম একো জ্বলোৱা নাই লাইট কেনেকুৱা ধুনীয়া পোহৰ তো লাহে লাহে বহিম আমি চবে এওঁলোকক আমাৰ দুজন মেইন মানুহক খুৱাই দিলোঁ আগতে যোনে ৰান্ধি বাঢ়ি কেনে হৈছে যোনে ৰান্ধিছে তাকে সুধিছোঁ কেনে হৈছে ফাৰ্ষ্ট ক্লাছ কেনে লোকেল মাছ একদম সাংঘাতিক বাকীবিলাক পিছত দেখাইছোঁ আইটেম বঢ়িয়া হৈছে না বঢ়িয়া হৈছে তো ৰাইজ খানা চানা হৈ গৈছে এতিয়া মানে খানা খোৱাহে টাইম আৰু দেই মই দেখাই আছোঁ বাৰু কি ভালকৈ আমি ৰেডি কৰি লওঁ প্ৰথমতে আজি অকণমান ফৰ্মেলিটিজ মেইনটেইন কৰিছোঁ আৰু মানে আজি দৰা কাৰণে ভাত খাব মাতা কথাটো সেইকাৰণে তো অকণমান মই আইটেমখিনি দেখাই দিওঁ এনে বনাই থাকোঁতে অলপ দেখাইছিলোঁ বাৰু এয়া হৈছে হাঁহৰ মাংস এইটো হৈছে মাছ এইটো বেঙেনা ফ্ৰাই এইটো হৈছে চিকেন এইটো হৈছে পনীৰ বাকী নেমু ভাত পানী আৰু একো নাই এই আমাৰ দৰাই ইমান নাখায় গাইজ অকল চিকেন আৰু মাছো নাখায় সি নাখায় অকল পনীৰ আৰু চিকেন খাব সেয়াই দৰাই আমাৰ নাখায় বাকী হেৰি চেৰি কৰা নাই মানে দালি চালি কৰা নাই কাৰণ দালি চালি এনে কৈ যায় যদি দৰাই খায় এইবাৰ উল্টা মানে আমাৰ দৰাই নাখায় কইনাই খায় ভাল হৈছে নে কেনে ভাল হৈছে খানা পিনা নাই মোৰ কিন্তু ইমান হাত নাই বনোৱাত আজি মানুহ বহুত আছিল বনোৱা খানা বানা হৈ গ'ল ৰাইজ আজি কইনাৰ পৰা দুটামান কথা আপোনালোকৰ কাৰণে কেনেকুৱা লাগিছে আজি খুব ভাল লাগিছে আজিতো বাদ দিলোঁ কইনাৰ লাইফ কেনেকুৱা লাগিছে ভাল লাগিছে মানে যে নতুন ঘৰ এখনত আহিছোঁ তেনেকুৱা ফিল হোৱা নাই অবভিয়াছলি কিবা এটাতো ফিল থাকিবই বাৰু কিন্তু একদম যেন নিজৰ ঘৰখনতে আছোঁ তেনেকুৱা লাগিছে খুব ফ্ৰেণ্ডলি হয় ফেমিলিটো মোৰ ইন লছখিনি আৰু ইটো ভালেই বাৰু দি ঘৰপা চিনি পাওঁ আমাৰ জোৱাই কাষতে আছে দেই ৰাইজ সেইকাৰণে আৰু বুজিছে নহয় তাৰিফ কৰিছে হাঁহি আছে এই যে শাহুমা মানে বৰমা বহুত ভাল হয় অলৰেডি ভিডিঅ'ত আগতে কৈছোঁৱে মই বিয়াৰ আগত এদিন যাওঁতেও লগ পাইছোঁ গম পাইছোঁ মানে বহুত বেছি ভাল হয় আৰু তোমাকো ভাল পাই কেনে আজি হালোৱা দিছে আজি মোৰ কাৰণে হালোৱা দি পঠাইছে স্পেচিয়েলি থেংক ইউ দেই বৰমা টেষ্টি আছিল আৰু হেৰি মানে এটা বস্তু তাইৰ ভিডিঅ'ত দেখিছে চাগে সেইটো মই ক'ব ট্ৰাই কৰিছোঁ নহয় এইটো নহয় এটা কথা মানে এইটো ক'ব ট্ৰাই কৰিছোঁ যে মানে বিয়া হোৱা একমাহ হোৱা নাই কিন্তু আপোনালোকে নিশ্চয় দেখিছে কেনেকুৱাকৈ ৰাখিছে সেইটো ডাঙৰ কথা মানে বোৱাৰী নহয় ছোৱালী হিচাপে আৰু বোৱাৰী হয় এইটো কৈও কৰা নাই নতুন বোৱাৰী আহিছে এইটো হোৱা নাই এইটো এনেকুৱাকৈ আছে এনেকুৱা কৰিছে এই বস্তুটো মানে একেবাৰে নহয় আৰু এই বস্তুটো হ'ব নালাগে একদম চাই নাথাকে একেবাৰে নাই মানে তাইক বিন্দাছ আগৰ দৰে ওলাই গৈছে আগৰ দৰে মানে ঘূৰিছে আগৰ দৰে কাম কৰিছে আমি চিনেমা চাব গৈছোঁ এইকেইদিনতে চব আগৰ নিচিনা ঘৰখন খালি চেঞ্জ হৈছে থকা ঠাইতো চেঞ্জ হৈছে ন বাকী চব সেয়াই এনেকুৱা নহয় তাই মানে ৰাতিপুৱাৰ পৰা এইটো কাম ইমান সময়ত কৰিব লাগিব সেইটোও মানে পোৱা নাই প্ৰেছাৰ তো এনেকুৱা হ'লে ভাল লাগে সেয়া
এনেকুৱা হ'লে বিয়া হ'ব পাৰি পাৰি এনেকুৱা হ'লে এনেকা নহয় আৰু এই বিয়া নহবি বিয়া হোৱাৰ পিছত কিছুমানে নহয় চবেই মেক্সিমাম মোৰ যিমান মানে বিয়া হোৱা মানে এনেকুৱা পাইছোঁ নহয় লগৰ বা ডাঙৰ আৰু মোতকৈ মেক্সিমামৰে শুনো মই এই বিয়া জল্দি নহবি মানে ভিডিঅ'ত নকয় দিয়কচোন অফ কেমেৰা কয় মেক্সিমামে এই জল্দি বিয়া নহবি চবেই মানে 99% কোৱা শুনিছোঁ মানে এনেকুৱা পৰিৱেশ হ'লে এইটো ক'ব লগা নহয় পিছত যে বিয়া নহবি জল্দি সেয়াই আৰু কি জানে সেইটো নিজৰ ওপৰতো কথা মই কিমানখিনি বেষ্ট দিছোঁ মই দিলেহে মই পাম কিন্তু মই আগৰ পৰাই মই যিটো দিওঁ ন তেতিয়াহে মই পাম মই যদি মৰম দিব পাৰিছোঁ তেতিয়াহে মই ৰিটাৰ্ণ পাম যদি মই মৰম দিয়া নাই মই মানে ৰিটাৰ্ণটো নাপাম সেইটো এটা কথা ক'ব লাগিব কথাটো আমি অফ কেমেৰা পাতি আছিলোঁ এনে নৰ্মেলি আগতে মানে কি আছিলে হেৰি টাইপ আছিলে ৰেগিং টাইপ আছিলে ৰেগিং যেনেকুৱা মানে হোষ্টেলত থাকিলে চিনিয়ৰবোৰে পাই আহে জুনিয়ৰবোৰকো কৰে ন একদম মানে ৰিলেশ্যনটো এনেকুৱা টাইপ আছিলে একজেক্টলি সঁচাকে মানে ৰেগিঙো উঠি গৈছে আৰু এইটো উঠি গৈছে আমাৰ যোৱাই মেইন কথা কৈছে এখন সঁচাকে না আকৌ একদম সঁচা কথা আগতে আৰু মেইনলি কি মেইন হ'ল হাজবেণ্ডজন সেইটো ঠিক থাকে বাকী আৰু কোনো চব অকে থাকে সেয়া অভিজ্ঞতা বিয়া পতাৰ অভিজ্ঞতা মানুহবোৰ চব গ'ল সিহঁতকো তলত থৈ আহিলোঁ আৰু তলত ভিডিঅ' নকৰিলোঁ আৰু বাই বাই কৰি আহিলোঁ তাৰপিছত এতিয়া মুখ ধুলোঁ মই ৰাতি কি লগাওঁ বিশেষকৈ পিম্পল উঠি থাকিলে সেইটো বস্তু দেখাওঁ মানে কোনো স্পনচাৰ্ড নহয় দেই এইটো ৰাইজ এইটো এল'ভেৰা পতঞ্জলিটো আৰু এইটো মই পিম্পলটো দেখাই দিওঁ ৰ'ব এইটো দেখিছেনে এইটো ডাঙৰকৈ ওলাই আছে এইটো এই বিয়াত যে সেইকেইদিন সদায় হেভি মেকআপ লৈছিলোঁ আৰু তাৰে পিছত বিয়াৰ পিছত আৰু মোৰ কেইটামান প্ৰগ্ৰাম আছিলে বেলেগ শ্ব'টো আছিলে ইভেণ্ট আছিলে নিমন্ত্ৰণ জনোৱা তো সেইকেইদিন ৰেগুলাৰ মেকআপ লৈ পূৰা ওলাই গৈছে ভালেই হোৱা নাই কালিৰ পৰা লগাইছোঁ আকৌ মানে মাজত লগোৱা নাছিলোঁ কেইদিনমান তো এতিয়া অকণমান কালিৰ পৰা লগোৱাৰ পিছত এইটোত মানে মই বহুত ৰিজাল্ট পাওঁ এল'ভেৰা এইটো হিমালয়ানটোত বহুত ভাল ৰিজাল্ট পাওঁ মানে যেতিয়াই মানে বিশেষকৈ লগাই কিনে ৰাতি থৈ দিওঁ ন এনেকুৱা বহুত কিবা ফেচৰ প্ৰব্লেম বা পিম্পল থাকিলে বহুতখিনি কমাই দিয়ে ৰাতিৰ ভিতৰতে মানে একেবাৰে নাইকিয়া কৰিবতো নোৱাৰে কিন্তু মানে অলপমান ডেম টাইপ কৰি দিয়ে পিম্পলবিলাক নোহোৱা টাইপ হৈ যায় মানে কি বুলি কওঁ আমি সেইটো বস্তুটো পমি যোৱা টাইপ হৈ যায় আৰু তাৰপিছত ৰেগুলাৰ লগালে লাহে লাহে নাইকিয়া হৈ যায় তাৰে লগত আৰু এটা কাম কৰিব লাগে ফেচ ৱাছ ইউজ কৰিব নালাগে কোনো ধৰণৰ কেমিকেল থকা একো ইউজ কৰিব নালাগে তেতিয়া পুটুককৈ ভাল হৈ যায় পিম্পলটো এইটো এল'ভেৰা লগাই থাকিলে এল'ভেৰা জেল চ' এইটো হৈছে মোৰ নাইট স্কিন কেয়াৰ আপোনালোককো দেখালোঁ ট্ৰাই কৰিব পাৰে এতিয়া শুই যাম লাহেকৈ তো থেংক ইউ ছ' মাছ আপোনালোকে ভিডিঅ'টো ইয়ালৈ চাই থকাৰ বাবে আৰু বহুত এটা চিম্পল ভিডিঅ' সৰু ভিডিঅ' চুইট মেমৰি বুলি ক'ব পৰা এনেকুৱা ধৰণৰ ভিডিঅ' ৰাখি থ'লোঁ মেমৰিজত আপোনালোককো দেখুৱালোঁ আপোনালোকেও ভাল পায় দুইজনে একেলগে যেতিয়া ভিডিঅ' কৰোঁ সেইকাৰণে ভাবিলোঁ এটা ফুল ভিডিঅ'ই বনাই দিওঁ আজি চ' ৰাখি থ'লোঁ আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ এটা লাইক কৰিব যিসকলে চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব ৰ'ব দেখিছেনে কাটো আকৌ আহিব লৈছিলে যিসকলে চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব কাৰণ এইটো মোৰ ব্লগ চেনেল নতুন চেনেল ছাবস্ক্ৰাইব কৰিব প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ ফেমিলি সকলোৰ লগত লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ আহোঁ তেন্তে বাই বাই গাইজ চি ইউ টিভি ফেমিলি লগ পাম নেক্সট ভিডিঅ'ত লাভ ইউ অল